নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈ আছোঁ অমৃত বৃক্ষ আন্দোলনৰ ফটো কেনেকৈ আপলোড কৰিব। তাৰ বাবে আপুনি প্লে ষ্টৰৰ পৰা এটা এপছ ডাউনলোড কৰি ল'ব লাগিব, অমৃত বৃক্ষ আন্দোলন বুলি। তাত ক্লিক কৰিলে এনেকৈ এখন পেজ খোল খাব। এইখনত ক্লিক কৰাৰ পিছত কাষত থকা লগইনটোত ক্লিক কৰিব লাগিব। লগইনটোত ক্লিক কৰাৰ পিছত এণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত মাৰিব লাগিব। তাৰপিছত গেট OTP কৰিব লাগিব। গেট OTP ক্লিক কৰাৰ পিছত এটা OTP যাব, সেইটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছতে ইয়াৰ তলতে থকা এণ্টাৰ কেপচাটোত মাৰিব লাগিব। এই সংখ্যাকেইটা ইয়াত ভৰাব লাগিব। তাৰপিছতে লগইনটোত ক্লিক কৰিব লাগিব। লগইনটোত ক্লিক কৰাৰ পিছত এনেকৈ এখন পেজ খোল খাব। ইয়াত আপোনাৰ নাম, মোবাইল নাম্বাৰ, এড্ৰেছ গোটেইখিনি পাব। তাৰপাছত এই আপলোড ফটো ক্লিক কৰিলে ইয়াত চিলেক্ট প্লেণ্ট ওলাব। আপুনি কি গছ পুলি পাইছে তাৰে নাম ওলাব। আমাৰ এইফালে যিহেতু এইটো মেহগনি বুলি পাইছোঁ, মেহগনি ক্লিক কৰাৰ পাছত এইটো অ'পেন কেমেৰা কৰিব লাগিব। অ'পেন কেমেৰা কৰাৰ পাছত ইয়াত ফটো উঠি দুকপি গছ পুলি ৰোৱা ফটো উঠি ইয়াত দিব লাগিব। দিয়াৰ পিছত আপলোড কৰিলে আপোনাৰ হৈ যাব। কিছুমানে ফটো উঠি আগতীয়াকৈ উঠি থ'লে নহ'ব, ডাইৰেক্ট অ'পেন কেমেৰা কৰিহে ফটো উঠি আপলোড কৰিব লাগিব।